বিটিআৰ শব্দ তেওঁলোকে যদিও কৰিছে, বিটিআৰ শব্দটো এতিয়ালৈকে বিটিএডিৰ পৰিৱৰ্তে কিন্তু সাংবিধানিক এইটো অধিকাৰ এতিয়ালৈকে পোৱা নাই। আজি অতি সুন্দৰ সময় আৰু আনন্দৰ বিষয়। হৰিচিঙ্গা প্ৰাইমাৰী কমিটিৰ অধীনত যি চমুৱাপৰা বুথ কমিটি, এই বুথ কমিটিৰ অধীনত আজি প্ৰায় 70-80 জন লোকে ইউপিপিএল দলৰ পৰা আহিছে আৰু বিপিএল দলক ভাল পায়। বিপিএলৰ যি আদৰ্শ, এই আদৰ্শৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ তেওঁলোকে বিপিএল দলত জইন কৰিছে। আৰু আপুনি যিহেতু কৈছে যে 17 বছৰে বিপিএফ দলে 2003 চনৰ পৰা 2020 চনলৈ চলাইছিলে, উন্নয়নৰ গতি অতি প্ৰখৰভাৱে গৈ আছিল। কিন্তু 2020 চনৰ পৰা 2025 চনলৈকে এই মাজৰ যি 5টা বছৰ যি উন্নয়নৰ স্থবিৰ হ'ল, এই স্থবিৰ হোৱা আমাৰ অধিকাৰবিলাক যি খৰ্ব হ'ল, এই খৰ্ব হোৱাবিলাক আমি পুনৰ উদ্ধাৰৰ কাৰণে এই 2025 চনত বিপিএফ দলে আমি আগুৱাই গৈছোঁ আৰু বিশেষভাৱে কিছুমান আমি পলিচিলৈ আগবাঢ়িছোঁ, যাতে ৰাইজৰ উন্নতি, আমাৰ অধিকাৰ যিবিলাক হেৰুৱাইছিলোঁ সেইবিলাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি আগুৱাই গৈ আছোঁ। আমি যিহেতু নিজৰ অঞ্চলতে আমি কাম কৰিছিলোঁ, নিজৰ অঞ্চলটো উন্নয়নৰ দিশত আমি প্ৰশাসনিক বিষয়া আছে বোলে নিশ্চয় কৰি ৰাখিছোঁ কেনেকৈ পিছপৰা আছিল, কেনেকৈ উন্নয়নৰ দিশত আগুৱাই নিব লাগে। যিহেতু এটা হাবিয়া আছিলে যে ৰাইজৰ সেৱা কৰিবৰ কাৰণে, সেইকাৰণে চৰকাৰী চাকৰি যে অৱসৰৰ পিছত ৰাইজৰ সেৱা কৰিবলৈ ওলাই আহিছোঁ। সেইদৰে আমি যিহেতু বিপিএফ দলটো আমাক সঠিক পথত আগুৱাই নিয়াৰ কাৰণে ব্যৱস্থা লৈছে, সেইকাৰণে এই বিপিএফ দলত মই যোগদান কৰিছোঁ। যিটো সাংবিধানিক অধিকাৰ 2003 চনৰ পিছত 2020 চনলৈকে সাংবিধানিক অধিকাৰবিলাক যিবিলাক ক্ষমতা অসম চৰকাৰে, ভাৰত চৰকাৰে ব্ৰিটিছ চৰকাৰক দিছিলে, মাননীয় শ্ৰী হাগ্ৰাম মহিলাৰ নেতৃত্বত যি চৰকাৰ চলাইছিলে, সেই চৰকাৰটো অতি সুন্দৰ আছিলে আৰু প্ৰশাসনিক দিশত চৰকাৰৰ নিৰ্দেশনাৰ মতে কাম কৰি আছিল। কিন্তু 2020 চনৰ পিছত এই 2025 যি বিটিআৰ চুক্তি, সেই বিটিআৰ চুক্তি বৰ্তমানলৈ কোনো সাংবিধানিক মান্যতা পোৱা নাই। এই মান্যতা নোপোৱাৰ বিনিময়ত তেওঁলোকে এই 60টা যি প্ৰয়োজন আছে, 60টা সমষ্টি যি পোৱাৰ কথা, সেইটো তেওঁলোকে কৰিব লাগে। আৰু বিটিআৰ শব্দ তেওঁলোকে যদিও কৰিছে, বিটিআৰ শব্দটো এতিয়ালৈকে বিটিএডিৰ পৰিৱৰ্তে কিন্তু সাংবিধানিক এইটো অধিকাৰ এতিয়ালৈকে পোৱা নাই। একো পৰিৱৰ্তন দেখা নাই। যিহেতু যিখিনি পৰিৱৰ্তন আমি আগতে আনিছিলোঁ ব্ৰিটিছ চৰকাৰৰ থকা সময়ত, এই পৰিৱৰ্তন তেওঁলোকে তললৈহে নিলে। কিন্তু সেই তলত যোৱা বা নিম্ন খাপৰ হোৱা সেই পৰিৱৰ্তনটো আমি পুনৰ পৰিৱৰ্তন আনি পেলাই ৰাইজৰ মাজত উৎসাহ দিবলৈ আমি উন্নয়নৰ দিশত আগুৱাই নিবলৈ আগবাঢ়ি আহিছোঁ। বৰ্তমান বিপিএফ পৰিস্থিতি কেনেকুৱা? অতি সুন্দৰ। আমি 100% আমি এককভাৱে 25-30টা চিট লৈ আমি জিত একক সংখ্যাগৰিষ্ঠ আপোনালোকে পাবই। সংখ্যাগৰিষ্ঠ আমি পাম, 25-30 পাম। এনে ক্ষেত্ৰত চিট কোন হোৱাৰ সম্ভাৱনা আছে? ৰাইজে ঠিক কৰিব। বৰ্তমান আমাৰ বিপিএফৰ যি সভাপতি, তেওঁ চিফ হ'ব। উপমুখ্য কাৰ্যবাহী সদস্য, সেইটো যিহেতু এইটো অধিকাৰ আমাৰ মুখ্য চিফ, তেওঁৰ দায়িত্ব থাকে। তেওঁ কাক ডিপুটি চিফ দিয়ে, কাক EM দিয়ে, তেওঁৰ অধিকাৰৰ কথা আছে। তেওঁৰ যিহেতু প্ৰেৰোগেটিভ পাৱাৰ তেওঁৰ, সেইমতে তেওঁ ব্যৱস্থা ল'ব। বৰ্তমান অসমত আৰু বিটিআৰত বেদখলকাৰী উচ্ছেদ চলি আছে, ইয়াৰ সন্দৰ্ভত কি ক'ব? এইটো অসম চৰকাৰে তেওঁলোকৰ আইনগতভাৱে কি ব্যৱস্থা তেওঁলোকে জানে, আৰু সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া বিশেষ নাই। কিন্তু আমাৰ এটা কথাই যে লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো যিহেতু 2003 চনৰ চুক্তিৰ পিছত 2004 চনত অসম চৰকাৰে আমাক গতাই দিছিলে, এণ্ট্ৰাষ্ট এণ্ড ডেলিগেটেড বিভাগৰ দায়িত্ববিলাক দিছিলে, সেইমতে কাম কৰিছে। কিন্তু 2020 চনৰ চুক্তি 7.2 যি পেৰা, সেই পেৰাটো গোটেই VGR আৰু তেওঁলোকে জলাশয়, পিটনি, সেইবিলাক দায়িত্ব অসম চৰকাৰেহে কৰিব বুলি কৈছে। তেনে ক্ষেত্ৰত তেওঁলোকে সেই হয়তো তেওঁলোকৰ কথা এইটো কি ব্যৱস্থা লয়। অজুহাত আছে অসমৰ আৰু বিটিআৰৰ সৰ্বসাধাৰণৰ যে খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰিছে। দেখিবলৈ পাইছোঁ সেনেকৈ খিলঞ্জীয়া মানুহ তেওঁলোকে উচ্ছেদ কৰাৰ ব্যৱস্থা আমি দেখিছোঁ দুই এটা। কিন্তু আমি তেনে ক্ষেত্ৰত আমি খিলঞ্জীয়াৰ অধিকাৰৰ কথা আমি চিন্তা কৰিম। আমি আইনত যি ব্যৱস্থা আছে, সেইটো আমি পৰ্যালোচনা কৰিম। আৰু 2003 চনৰ পিছত 2005 আগত যিবিলাক আমাৰ মাজত যি কি কয় এইটো আপোনাৰ ৰেচিডেঞ্চ, এই চুক্তিমতে যি ৰেচিডেঞ্চ পায় অধিকাৰ, সেই অধিকাৰ তেওঁলোকে পাব। হৰিচিঙ্গা সমষ্টি যিহেতু এটা লেখত ল'বলগীয়া সমষ্টি বুলি ক'ব লাগিব, তেনে ক্ষেত্ৰত প্ৰাৰ্থীটো হিচাপে কেইজনমান আছে? বৰ্তমান প্ৰাৰ্থীটো 2জন, হয়তো আপুনিও থাকিব। এই প্ৰাৰ্থীটোৰ ভিতৰত মই এজন দাবীদাৰ ৰবীন্দ্ৰন মোছাৰ আছে, ময়ো আছোঁ। মোৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন MCLA মাননীয় শ্ৰী ত্ৰিবেদী আছে। হায়াৰ অথৰিটি যাক দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক তেনে ক্ষেত্ৰত আপোনাৰ যি ৰাইজৰ সমৰ্থক, তেওঁলোকৰ সঁহাৰি কেনেকৈ জনাব আপুনি, আৰু তেওঁলোকক কি আহ্বান? ৰাইজৰ সঁহাৰি উত্তম। বৰ্তমান গোটেই আমাৰ বিপিএফ দলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আছে, আৰু আমি তেওঁলোকৰ যি সঁহাৰি দিছে, এই সঁহাৰি
মৰ্মে আমি চৰকাৰ গঠন কৰাৰ লগে পৰ্যায়ক্ৰমে আমি প্ৰায়ৰিটি ৱাইজত তেওঁলোকৰ যি আকাংক্ষা আমি সমাধান কৰাৰ কাৰণে পৰ্যায়ক্ৰমে ব্যৱস্থা লওঁ